গাইজ দেখিব পাইছে আপোনালোকে ইয়াত কিমান ধুনীয়া ধুনীয়া বগৰী আছে বগৰী ছিজন চলিছে যিহেতু বগৰী ফুলিছে আৰু আমি আহিছোঁ খাবলৈ হেল্ল' জি ৱেলকাম বেক টু দ্য নিউ এপিছড গাইজ আমি আহিছোঁ আজি বগৰী খাবৰ কাৰণে মই আহিছোঁ আৰু মোৰ ভাইটি আহিছে তাত আছে আৰু ইয়াত কোনো নাই আছে মানে গছ চছ কটা মানুহ ইয়াত আহিছে বেলেগ ইয়াত কোনো নাই কিন্তু বহুত ডাঙৰ ফিল্ড এখন আমি ভাবিছিলোঁ নাই আমি যিটো এক্সপেক্ট কৰি আহিছিলোঁ সেইটোতকৈ বহুত বেছি হেৰি মই কৰিছিলোঁ এই জানে আগৰ পৰাই চিনি পাই যিহেতু ই ইয়াৰে চ' এগাল দেখিছে বগৰী প্ৰথমতে আমি ভৰাম বেগত ছোৱালীয়ে যে কুটি কুটি যে খাই যে আমিও খাম আজি মজা লাগিব খাই হয় নহয় বেছিকৈ ছোৱালীয়ে খায় আজি আমি লৈও খাম প্ৰথমতে এইখিনি পাই লওঁ পাৰিবৰ কাৰণে বস্তু চস্তু ইয়াত একো নাই এয়া এনেকুৱা মাল আছে এয়া মাল লৈ তো একচুৱেলি এইটো কয় এইটো পকা বগৰী খাবলৈ নাই এইটো মিছাইল ইয়াত যাব 1 2 যিহেতু নকৰিলে বন বগৰী এইটো বগৰী নহয় ধেত কেলা বিন্ধে তো এয়া অস্ত্ৰ শস্ত্ৰ বগৰী পাৰা অস্ত্ৰ শস্ত্ৰ এয়া আপোনালোকক মই পাৰি দেখাইছোঁ কেনেকৈ পাই এনেকৈ ল'ব এটা মিছাইল দুটা মিছাইল এটাও নকৰিলে বহুত কৰিলে গোটেইখন যে পটলত ভৰাই দিছোঁ সিটা বুটলিবলৈ যাব ক'ত আছে ইয়াত মানে বগৰী চইচ কৰি ল'ব পাৰিব আপুনি সি তাত গৈছে বগৰী বিচাৰি পেলাই বগৰী ইয়াত নধৰা হৈ আছে পাততকৈ বেছি বগৰী আছে অকণমান টাইমৰ কাৰণে ভাইটিক দিছোঁ ছিঙিবলৈ মানে বহুত ভাগৰ লাগি যায় ছিঙিলে আপোনালোকে জানে এতিয়া ঠাণ্ডা দিন চলি আছে কিন্তু ইয়াত আহি পেলাই এনেকুৱা লাগিছে যে এতিয়া মই জুলাই মাহত উপস্থিত হৈ আছোঁ জুলাই মাহত যেনেকুৱা এটা ফিলিংছ আহে গা ধুবলৈ পুখুৰীত মানে তেনেকুৱা এটা ফিলিংছ আহি আছে এতিয়া মই গা ধুমগৈ ঘৰত গৈ পেলাই এবাৰ পথাৰখন চেক কৰক ইমান ডাঙৰ কিন্তু খেতি বাতি কোনেও কৰা নাই কাৰণ এইখিনি কাৰো মাটিয়ে নহয় ইয়াত আপোনালোকক কোনেও আহি পেলাই মাত দিব নোৱাৰে যে তই ইয়াৰ পৰা বগৰী কিয় ছিঙিছ তো গাইজ ফাইনেলি আমি গুচি আহিলোঁ তাৰপৰা এতিয়া আমি গৈ আছোঁ ঘৰলৈ চ' এটা হাতে যিহেতু গাড়ী চলাব নোৱাৰি গতিকে মই গাড়ী চলাই পেলাই আপোনালোকক ঘৰত লগ পাই আছোঁগৈ ত' ফাইনেলি গাইজ আমি ঘৰ পাই গ'লোঁ চাফাকৈ অলপ ধুলো পাওঁ লেতেৰা হৈ গৈছে তথাপিও গা নুধুব ঠাণ্ডা দিনত যোনে গা ধুব যোনটো লৈ ঠাণ্ডা দিনত গা ধুব সিয়ে ছোৱালী ঠাণ্ডা দিনত ছোৱালীয়ে গা ধুব নোৱাৰে গা নুধুৱে যোৱা গৰম দিনত সদায় Is waning, is this entertaining? My patience is waning. Is this entertaining? সেইজনী হৈছে মোৰ ভাগিন মই ডাঙৰ হৈ গ'ল দাই চাই কৰিছে দেখিছে চা তোৰ মামা দাই কৰি গ'ল চা নাকানে